নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। সময়ৰ লগতে বিভিন্ন পূজা আহি আছে। অহা 2 ফেব্ৰুৱাৰীত গণেশ দেৱতাৰ পূজা আহি আছে। সেইদিনা গণেশ দেৱতাৰ ভক্তসকলে গণেশ মন্দিৰত গৈ পূজা পাৰ্তল কৰিব। গণেশ দেৱতাক যেতিয়া আপুনি পূজা কৰিব তেতিয়া তেওঁ কি অৰ্পণ কৰিব আৰু কি কাম কৰিব নালাগে সেই বিষয়ে আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। সকলোকে স্বাগতম জনাইছো সপোনৰ বৃন্দাবনলৈ। যদি ভিডিঅ'টো ভাল পায় তেন্তে এটা লাইক কৰি কমেণ্টত জয় গণেশ দেৱতা লিখি থৈ যাব একদমেই নাপাহৰিব। লগতে চেনেলটোত যিসকল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰি ল'ব। পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ ভিতৰত গণেশ দেৱতা অন্যতম। পুৰাণত উল্লেখ কৰা অনুসৰি গণেশ শিৱ আৰু পাৰ্বতীৰ পুত্ৰ। তেখেতৰ ৰূপ বিভিন্ন শাস্ত্ৰসমূহত বিভিন্ন প্ৰকাৰে উল্লেখ আছে। তথাপিও সকলোতে তেওঁক গজমুণ্ড মনুষ্যাকাৰ দেৱতা বুলি অভিহিত কৰিছে। গণেশ দেৱতাৰ বাহন হ'ল এন্দুৰ। আপুনি হয়তো জানে গণেশ দেৱতাৰ পূজা সবাতোতকৈ আগত কৰা হয়। এতিয়া জানো আহকচোন গণেশ দেৱতাৰ কৃপা পাবলৈ কি উপায় কৰিব পৰা যায়। গণেশ পূজাৰ দিনা আপুনি অলপ সেন্দুৰ আৰু ৰঙা ফুল গণেশ দেৱতাক অৰ্পণ কৰিব। সেন্দুৰ আৰু ৰঙা ফুল যদি অৰ্পণ কৰিব নোৱাৰে তেতিয়া হালধীয়া নাৰ্জী ফুলৰ মালা অৰ্পণ কৰিব পাৰে। যদি অকল 21ডাল দুবৰি বনায়ো আপুনি গণেশ দেৱতাৰ সন্তোষৰ বাবে অৰ্পণ কৰিব পাৰে। আপুনি হয়তো জানে গণেশ দেৱতাই ফল মূল ভাল পায় বুলি। ফল মূলৰ ভিতৰত আপুনি যদি কল অৰ্পণ কৰিব পাৰে তেন্তে আপুনি গণেশ দেৱতাৰ পৰা বহু কৃপা পাব। আৰু এক কথা অনুসৰি গণেশ দেৱতাৰ মূৰ্তিৰ আগত শংখ বজালে বহুতো শুভ হয় বুলি কোৱা হয়। প্ৰিয় দৰ্শক, গণেশ পূজাৰ দিনা এনে কিছুমান কাম আছে যিবোৰ মনুষ্যই কৰিব নালাগে। সেইখিনি হ'ল গণেশ পূজাৰ দিনা গণেশ দেৱতাৰ পিঠিফালে দৰ্শন কৰিব নালাগে, কাৰণ গণেশ দেৱতাৰ পিঠিফালে দৰিদ্ৰতাই বাস কৰে বুলি কয়। গণেশ পূজাৰ দিনা চন্দ্ৰমাৰ দৰ্শন কৰিব নালাগে। লগতে তুলসী পাত গণেশ দেৱতাক অৰ্পণ কৰিব নালাগে। এনে কৰিলে গণেশ দেৱতাৰ কৃপাৰ পৰা বঞ্চিত হ'ব লগা হয়। প্ৰিয় দৰ্শক, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, নহ'লে আমাৰ এই চেনেলটো আপোনাৰ মাজৰ পৰা হেৰাই যাব পাৰে। সকলো ভালে থাকক, কুশলে থাকক। এই কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।